हेलो फ्रेंड्स मोर चैनल आपनालोक स्वागतम। আজি আমি কথা পাতিম যে আধাৰ কাৰ্ডৰ চেণ্টাৰটো আমি কেনেকৈ বাহিৰ কৰিম। আমাৰ ওচৰৰ পাজৰে ক'তনো আধাৰ কাৰ্ডৰ চেণ্টাৰ আছে, তো এইটো আমি কেনেকৈ বাহিৰ কৰিম, তো সেইটো বিষয়ে আমি আলোচনা কৰিম। তো এইটো কোৱাৰ আগতে এটা কথা কৈ লওঁ আপোনালোকক, যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে তলত চাওক, ভিডিঅ'ৰ তলত লিখা আছে ছাবস্ক্ৰাইব বুলি ৰঙা আখৰে, তো সেইটো ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক। কিয়নো মই যেতিয়া নতুন নতুন ভিডিঅ' দি থাকিম এনেকুৱা ধৰণৰ, তো সেইবিলাক ভিডিঅ' আপুনি সকলোৰে আগত পাব। তো এতিয়া আপোনালোকে কি কৰিব, আপোনালোকে ধৰক আপোনাৰ যদি কোৰম ব্ৰাউজাৰ থাকে বা ইউচি ব্ৰাউজাৰ হ'লেই হ'ল। তো মোৰটোত ইউচি ব্ৰাউজাৰ নাই, মই বেলেগ এটা ব্ৰাউজাৰে কৰিম, ভিডিঅ'দাৰ এইটোৰে কৰিম। এইটো এটা ব্ৰাউজাৰ হয়, তো এইটোৰে মই দেখাই দিম এইটোৰে কেনেকৈ কৰিব পাৰি। তো এইটো মই এইটো ব্ৰাউজাৰে কৰিম। তো ইয়াত আপোনালোকে সাৰ্চ কৰিব, ধৰক গুগলত সাৰ্চ কৰিব UIDAI সাৰ্চ কৰিব গুগলত। আপুনি যিকোনো এটা ব্ৰাউজাৰত গ'লে হ'ল, ইউটিউব ব্ৰাউজাৰ, ক্ৰোম এইবিলাকত গ'লে হ'ল। তাত গৈ কেনে গুগলত সাৰ্চ কৰিব UIDAI। তো এইটো সাৰ্চ কৰাৰ পিছত আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আহি যাব। এইটো আপোনাৰ যিটো ফাৰ্ষ্টত আহিছে UIDAI, এইটো অফিচিয়েল ৱেবছাইট। তো এইটো লিখা আছে www.uidai.gov.in। তো এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত তেনেকৈ পেজটো খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে কি কৰিব, আপুনি যদি চেণ্টাৰটো বিচাৰিব পৰা নাই, তো আপোনালোকে তলত চাব আপোনালোকৰ মোবাইলত এইটো ৱেবছাইট মাৰি কেনে, তাৰপিছত আপোনালোকৰ আধাৰ এনৰোলমেণ্ট এইটো হেডিঙৰ তলত আপোনালোকে আহিব, লোকেট এনৰোলমেণ্ট আপডেট চেণ্টাৰ এইটো, নহ'লে আপোনাৰ যিটো ফাৰ্ষ্টত আহিছে এনৰোলমেণ্ট এণ্ড আপডেট চেণ্টাৰ্ছ ইন বেংক এণ্ড পোষ্ট অফিচ। তো মই দেখাই দি আছোঁ এইটো কোনটোত ক্লিক কৰিব। এইটো যিটো আছে ফাৰ্ষ্টৰটো, এইটোতে ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত বেলেগ এটা পেজ খোল খাব, অ'কে কৰিব। এতিয়া পেজটো খোল খালে, তো এতিয়া আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। তো ষ্টেটটো চিলেক্ট কৰি দিছোঁ, আমাৰ অসম হ'ব, আসাম বুলি চিলেক্ট কৰিব। তো আপুনি যিটো ডিষ্ট্ৰিক্টৰ হয় সেইটো ডিষ্ট্ৰিক্ট কৰিব। চ' মই মাৰিছোঁ গুৱাহাটী, মই গুৱাহাটীত থাকোঁ সেইকাৰণ গুৱাহাটী মাৰিছোঁ মই। গুৱাহাটী এইটো আপোনাৰ ডিষ্ট্ৰিক্টটো হ'ব কামৰূপ মেট্ৰ', মই কামৰূপ মেট্ৰ'। তাৰপিছত চাব ডিষ্ট্ৰিক্ট দি দিব, ডিষ্ট্ৰিক্ট দিছোঁ মই, আৰু এইটো মোৰ হাতীগাঁও চাৰিআলি। তো এইটো দিয়াৰ পিছত ভেৰিফিকেশ্যন কোড বুলি আহিব। ভেৰিফিকেশ্যন কোডটো আপোনালোকে দি দিব। তলত আপোনালোকে দেখা পাইছে যিটো কোড লিখা থাকে WD8SM। তো এইটো বেলেগ বেলেগকৈ আহিব, আপোনাৰটো বেলেগ আহিব, যে এইটোৱেই নহয় যে এইটো সেইটো, কিন্তু আপোনাৰ মোবাইলত বেলেগ আহিব, এইটো কোড বেলেগকৈ আহে। তো এইটোত মাৰি আছোঁ, D8SM। তো এইটো লিখাৰ পিছত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত তলফালে চাওক, আপোনাৰ আহি গৈছে। তো চিৰিয়েল নং নাম্বাৰ 1 এক্সিছ বেংক LTD, এজেঞ্চি নেমটো এক্সিছ বেংক দিয়া। তো এইটো মোৰ মানে এড্ৰেছ, এইটো এড্ৰেছত মানে মোৰ যাব লাগিব, মানে মোৰ ওচৰৰ পাজৰে থকা চেণ্টাৰটো কেনেকৈ বাহিৰ কৰিব লাগে। তো এইটো এটা প্ৰচেছ। তো
তো এনেকৈ চেণ্টাৰটো বাহিৰ কৰি কেনে তাত গৈ কেনে আমি আধাৰ কাৰ্ডটো এপ্লাই কৰিব পাৰিম। তো এইটো আপোনাৰ এইটো মোৰ এড্ৰেছটো, এইটো মানে তাত গৈ কেনে মই আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব লাগিব। তো এইটো যিটো আপোনাৰ কণ্টেক্টজন আছে পাৰ্চন, তাৰ নাম সন্দীপ পল। তেনেকুৱাই। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব যদি আপোনালোকে বুজিব পৰা নাই। মই আপোনালোকক ভালকৈ বুজাই দিম। তো আৰু আপোনালোকৰ বন্ধুলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো থেংক ইউ, বাই বাই।